গাইস আমি আজি দেখুৱাম কমপ্লিট বিয়া ইয়াৰ পৰা আৰম্ভ কৰি একদম কমপ্লিট বিয়াৰ গোটেইখিনি ভিডিঅ' আমি দেখুৱাম চাই থাকক আমাৰ চেনেল সাদক কোম্পানী 1 2 3 তো গাইস লাইক শেয়ার সাবস্ক্রাইব করে দিব সাবস্ক্রাইব disconnecting from the source within. নিয়ম না কিবা কথাই কিনি গাব লাগিব না কথাই মামিয়াকে আমি গতে এক কৰি দিব আমাৰ এই যে নিয়ম না কৰে ওই নিয়ম না এটা খাই দিও ও 12টা বাজলে 12টা বাজিলে আমি দেখকে যাবি না ঠিককে যাব লাগবো ওকে ঠিককে যাবি দে আমার মানে এটা যাব আমি দি ও দিবাটা বাম হয় এটা নাম কত তোমার তো পাইলুম পেন্ডেলক পেন্ডেলক সবকে কথা লাগা নাকি পেন্ডেলক তাকে পুরা জায়গা ও সংকাল সালাম লগলে কই দি না কথা হ্যাঁ সালাম লো আহক আমি গাড়ীত উঠিম দরার গাড়ি রাস্তাত রেডি করে থৈ দিছে মামি রেখে লো আগত নাতে বাবু তো গাইস দরার গাড়ি স্টার্ট দিলে আমি এতিয়া বাছত যাম এয়া আমার বাছৰ এয়া কিমান আনন্দ ফূৰ্তি কৰি আছে আমি কইনা আনবা যাম তো গাইস আমি কইনার ঘর আহি পালো এতিয়া নামিম চাওঁ এটা দৃশ্য আমি দেখুৱাওঁ কেনেকুৱা
কইনাৰ ঘৰৰ এয়া বিয়াৰ গেট কিন্তু ধুনীয়াকৈ সজাইছে। আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিম। এয়া চব ল'ৰাবিলাকৰে আনন্দৰ জোৱাৰ উঠিছে ইয়াতে। ঘৰত পেৰা বাবা নতুন কৰি দে এয়া গাইছ এতিয়া দৰাই আসন গ্ৰহণ কৰিল। এতিয়া আমাৰখিনি ফিৰি ভাল হ'ব নেকি? এতিয়া বিয়াৰ যিখিনি কাম, বিয়াৰ কামখিনি এতিয়া আৰম্ভ হ'ব। এয়া খাৰা হৈছে আমাৰ জোনাবিলাক। তো চাই থাকক বিয়া কেনেকৈ পঢ়ায়। বিয়া পঢ়াওঁতে কিন্তু এজন উকিল লাগে। এইও চৰকাৰী উকিল নহয়, আমি এনেই বানোৱা উকিল। তো গাইজ চাই থাকক। আমি আজি কনিষ্ঠ পুত্ৰ ফিৰোজ আলী নিকাহৰ প্ৰস্তাৱ লৈ খুটুৰি গাঁও ছয়গাঁও থানা মহম্মদ একলেছ আলীৰ প্ৰথম তথা একমাত্ৰ কন্যা মিছ মনিকা বেগমৰ বিয়াৰ প্ৰস্তাৱ লৈ গৈছিলোঁ। এই বিয়াৰ প্ৰস্তাৱত মিছ মনিকা বেগম ফিৰোজ আলীৰ নিকাহত সন্মতি আছে। যি দেনমোহৰ ধাৰ্য কৰিব লাগে, এই দেনমোহৰ তেওঁ আমি একেবাৰেই 3বাৰ সুধিছোঁ। একেবাৰ যাওঁতেই 3বাৰ আমি তেওঁক সুধিছোঁ। প্ৰথমবাৰ ক'লে তেওঁ 1,50,000, দ্বিতীয়বাৰ ক'লে 1,05,000 আৰু তৃতীয়বাৰ 1,04,500 টকা তেওঁ ধাৰ্য কৰিছে। হয়নে নহয় সোধক আৰু লগত যদি কিবা আশা আছে সন্দেহ আছে। নহয় আমাৰ যিখিনি কথা ক'লে সম্পূৰ্ণ শুদ্ধ কথা ক'লে। আমি নিষ্কানি শুনিছোঁ, মই শুনিছোঁ, আমাৰ গোটেইখিনি কথা শুদ্ধ কথা ৰাণী বুজি আছে। দেনমোহৰ লাষ্ট 1,04,500 টকাত তেওঁ
itu আমি খবৰটো দিয়া খবৰটো দিয়া আছে আমাৰ গাড়ীমুখে আদৰি লৈছে মাথামুটি হৈছে বাকী আদায় লৈছে 500 তো গাইস বিয়াৰ কাম সম্পূৰ্ণ হৈ গ'ল দেখা পালে এতিয়া মুনাজাত হ'ব চাই থাকক واتقوا الله الذين تساءلون يا أيها الذين آمنوا اتقوا الله وقولوا قولا سديدا يصلح لكم صلى الله عليه وسلم سيب قصة لك ده قال عليه الصلاة والسلام اللهم صل على سيدنا محمد وعلى آله তো গাইস বিয়াৰ কাম আমাৰ কমপ্লিট হ'ল এতিয়া আমি দৰা লৈ কইনা লৈ আৰু ঘৰত উভতি যাম তো গাইস চাই থাকক এয়া আমি ওলাইছো আৰু এতিয়া দৰা আৰু দুলিয়া আগে আগে আহিছে এয়া কইনা পাছত আহি আছে কইনা আহি পাইছে কইনাৰ কান্দনৰ ৰোল শুনিবলৈ পাব আপোনালোকে চাই থাকক কইনাই কেনেকৈ কান্দে আৰু ঘৰত যাম এতিয়া আমি ঘৰত যাই পেলাই ঘৰত আৰু কিবা কিবি নানান ধৰণৰ নিয়ম আছে এই নিয়ম কাৰণবিলাক আমি দেখুৱাম তো চাই থাকক আমি গাড়ীত উঠো এতিয়া তো গাইছ আমি উভতি আহিলোঁ দৰাৰ ঘৰত এতিয়া আমি আহি পাইছোঁ এয়া দৰা গাড়ীৰ পৰা নামিছে কইনা এতিয়াও নামা নাই তো গাইছ আমি কইনাৰ ঘৰত অনাৰ পিছত যিটো নিয়ম কৰে সেই নিয়মবিলাক আমি দেখুৱাম চাই থাকক গেটৰ সন্মুখত কইনাৰ মাজু বৰাক আৰু ডাঙৰ বৰাক বিচিনি লৈ ৰখি আছে এই ঠাণ্ডাৰ বতৰত বিচিব নেকি এওঁলোকে নাজানো চাওঁ কি কৰে আহক পানী বেছিকে দিলে কান্দব কইনা গাড়ীৰ পৰা ওলাই পেলাই লৈ আহিছে এতিয়া ৰাতি 3টা বাজে কিন্তু বৰ লৈ আমি যে আহিলোঁ ৰাতি 3টা বাজিছে এতিয়া
সাবস্ক্রাইব করবা নাপাহৰিব কিন্তু দে